ৰাতিপুৱা ঘুমি উঠি পেলাই মই মুখ হাত ধুলোঁ আৰু ধুই পেলাই চাহ পানী খাই পেলাই আহিলোঁ। এতিয়া এই খুৰাহঁতৰ ঘৰলৈকে, মানে খুৰাহঁতৰ কিবা মনসা পূজা পাতিছে আৰু মই যাই আছোঁ তালৈকে। এতিয়া মানে বৃহস্পতিবাৰলৈকে মনসা পূজা, আজি হৈছে ৰভা দিয়া আৰু মই যাই আছোঁ এতিয়া ৰভা দিয়ালৈকে কিবা অলপ এনে কৰি দিবৰ কাৰণে। আৰু আহিলোঁ, আহি পেলাই ইয়াৰ গাঁৱৰ মানুহবিলাকে ৰভা দিয়ে আছে। মোৰ মানে অলপ দেৰি হ'ল, আহাত ঘুমি উঠোঁতে দেৰি হৈছেতো, মই এনেও ঘুমি উঠোঁতে দেৰি হয় আৰু মানুহবিলাকে ৰভা দি আছে। আজিকালি এইগিলা পৰম্পৰা নোহোৱাই হৈছে। যি গাঁৱত কাজ পাতিলে গাঁৱৰ মানুহবোৰে ৰভা দিয়ে, আজিকালি এইবিলাক নোহোৱাই হৈছে, চব পেণ্ডেলে হৈছে দেচোন। আৰু ময়ো কিবা কিবি কৰি আছোঁ দেচোন। এতিয়া অলপ এনেই বহি আছোঁ বাৰান্দাত আৰু এতিয়া উঠি আছে, টিং উঠি আছে ওপৰত আৰু কাৰণ বৰষুণ বতৰতো টিং উঠাবই লাগিব দেচোন। আৰু তাৰপিছত গ'লোঁ মই ফটো উঠিবৰ কাৰণে, আজি দেওবাৰ আছিলতো, এনেই ফটো উঠি আহিলোঁ যায় লোক এটা তাত ফটো উঠিব গৈছিলোঁ আৰু আমি ফটো উঠি আছোঁ এনেকৈ। আৰু তাৰপৰা আহি পেলাই মই গ'লোঁ এটা ভোজ খাব লাগি, আমাৰ গাঁৱতে মানে কিবা এটা ভোজ আছে, তাকে ভোজটো খাব গ'লোঁ আৰু সিহঁতৰ লগত ভোজ খাব গৈছিলোঁ। আমি গোটেইকেইটাই মিলি ভোজটো খাই আহিলোঁ। খাই পেলাই এনেই মই ওলাই গৈছিলোঁ বাটত দেখি। আৰু আজি ভিডিঅ'টো